বন্ধুসকল, ৰাস্তা দুটা থাকে। ৰাস্তা দুটা, এটা ভাল আৰু এটা বেয়া। এই পৃথিৱীত দুটা বস্তু থাকে, সেইটো হৈছে এটা ভাল আৰু এটা বেয়া। ভাল থাকিলে বেয়া থাকিবই আৰু বেয়া থাকিলে ভাল থাকিবই। দুইটা পৰস্পৰ, ভাল থাকিলে বেয়া থাকিব, বেয়া থাকিলে ভাল থাকিব। এই দুটা বস্তু আছে পৃথিৱীত, এটা ভাল এটা বেয়া। ধৰি লওক আপুনি গুৱাহাটীলৈ যাব। আপুনি গুৱাহাটীলৈ যাব জুবিন দাক লগ ধৰিবলৈ, কিন্তু আপুনি গুৱাহাটীলৈ যোৱা ৰাস্তাটো চিনিয়ে নাপায়। আপুনি কেতিয়াও গুৱাহাটীলৈ যোৱাই নাই, কিন্তু আপুনি মনতে ভাবি লৈছে যে মই আজি গুৱাহাটীলৈ যামেই আৰু মই জুবিন দাক লগ ধৰিমেই। আৰু আপুনি সেইমতে কৰি গ'ল। আপুনি ওলাই গ'ল, গুৱাহাটীলৈ যাবলৈ আপুনি ওলাই গ'ল। আপুনি গৈ আছে, আপোনাৰ মনত বিশ্বাস আছে যে মই লগ ধৰিমেই জুবিন দাক। যেনেকৈ নহওক মোৰ তেখেতৰ লগত কথা আছে, বা মই তেখেতক দৰ্শন কৰিব বিচাৰোঁ। মই আজি যেনেকৈ নহওক তেখেতক দৰ্শন কৰিমেই, সেইটো আপুনি মনতে ভাবি লৈছে আৰু আপুনি গুৱাহাটীলৈ জুবিন দাক লগ ধৰিবৰ কাৰণে ৰাওনা হৈ গ'ল। ভাবি লওক আপুনি মনতে। কিন্তু আপুনি ৰাস্তাটো চিনিয়ে নাপায়। আপুনি গৈ আছে, লগ ধৰিমেই, আপোনাৰ বিশ্বাস আছে মই লগ পামেই। আপুনি যাওঁতে বহুত বাধা পাব, ৰাস্তাটো আপুনি চিনি নাপায়। ক'ৰবাত বোকা, ক'ৰবাত খাল বাম, আপুনি এইবিলাক অতিক্ৰম কৰি কৰি শেষত গৈ জুবিন দাক লগ পালে। ধৰি লওক আপুনি জুবিন দাক পালে, আপুনি কষ্ট কৰিছে, আপোনাৰ মনত বিশ্বাস আছে, আপুনি লগ ধৰিম বুলি ভাবি গৈছিল আৰু আপুনি সেইকাৰণে লগ পালে। আপুনি যাওঁতে ৰাস্তা চিনি পোৱা নাছিল, গতিকে আপুনি ৰাস্তাত বহুত বোকা গছকি যাব লগা হৈছিল, বা ৰাস্তাত খাল বাম, নদ নদী এইবিলাক আহিছিল আপোনাৰ বাধা। এইবিলাক আপুনি পাৰ হৈ হৈ যেনেকৈ নহওক মনৰ ইচ্ছা পূৰণ কৰিলে, বা আপোনাৰ লক্ষ্য আছিল যে মই জুবিন দাক লগ ধৰিম, লগ ধৰিলে। এনেকুৱা ঠিক এইদৰে আমাৰ জীৱনতো কি হয়, আপোনাৰ এটা লক্ষ্য থাকে, আপোনাৰ এটা লক্ষ্য আছে, আপোনাৰ এটা উদ্দেশ্য আছে, আপুনি এটা কাম কৰিম বুলি ভাবি থৈছে। আপুনি সেই কাম কৰিবলৈ ইচ্ছা আপোনাৰ, কিন্তু আপোনাৰ বাধা আহিব, আপোনাৰ বেয়া বাধা আহিব। আপুনি সেই লক্ষ্যটোলৈ পৰিণত হ'বলৈ আপুনি মনতে ভাবি লৈছে মই লক্ষ্যটোত পৰিণত হ'মেই আৰু মই হ'ব পাৰিব লাগিবই। কিন্তু কি হ'ব, সেই যে আপুনি ৰাস্তাটো চিনি নোপোৱাৰ দৰে কি আপুনিও সেই আপুনি যিটো কাম কৰিম বুলি ভাবি থৈছে, আপুনি যিটো লক্ষ্য লৈ থৈছে, সেইটো আপুনি আগতে কৰা নাছিল, বা সেই ৰাস্তাটোৰে আপুনি আগতে নাই যোৱা। গতিকে আপুনি নাজানে যে কোনটো বাটেদি গ'লে মোৰ ভাল হ'ব, কোনটো বাটেদি গ'লে বেয়া হ'ব। সেই কথাটো আপুনি নাজানে, কিন্তু আপুনি ভাবি থৈছে যে মই সেইটো হ'মেই, মই সেইটো হ'ব লাগিবই আৰু মই সেইটো কৰিমেই। এই কথাটো আপুনি ভাবি থৈছে আৰু মনতে বান্ধি লৈছে, মই পাৰিম, পাৰিব লাগিবই, মই পাৰিম, পাৰিব লাগিবই, এনেদৰে মনতে ভাবি লৈছে। কিন্তু আপুনি ৰাস্তাটো নাজানে। সেই মঞ্জিলত, সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আপুনি ভাল বেয়া দুইটা ৰাস্তাৰে যাব লাগিব। আপোনাৰ ৰাস্তাত ভালো আহিব, বেয়াও আহিব। আপোনাৰ ৰাস্তাত সমস্যা আহিত হ'বই, আপোনাৰ ৰাস্তাত বোকা পানী খাল বাম থাকিবই, কিন্তু এইবিলাকো অতিক্ৰম কৰি আপুনি লগ ধৰিব পাৰিব সেই জুবিন দাক। যেনেকৈ লগ ধৰিছে আপোনালোকে, আপুনি যেনেকৈ ৰাস্তা চিনি নাপায় কিন্তু মনৰ ইচ্ছা, তেখেতক দৰ্শন কৰাৰ হেঁপাহ, কিন্তু ৰাস্তা চিনি নাপায় তথাপিতো আপুনি গৈ পেলাই লগ ধৰিলে। ঠিক সেনেদৰে আপোনাৰ লক্ষ্যটো উপনীত হ'বলৈ আপুনি সেই খাল বাম ভাল বেয়া এই দুইটা ৰাস্তাৰ সংমিশ্ৰণত যাব লাগিব। আপুনি কাৰণ আগতে সেই লক্ষ্যটো উপনীত হৈ পোৱা নাছিল, আপুনি সেই লক্ষ্যটোলৈ যাই পোৱা নাই। গতিকে নতুনকৈ গ'লে আপুনি সমস্যাৰ সন্মুখীন হ'বই, আৰু আপুনি সেই সমস্যাৰ ওচৰত হাৰ মানিব নালাগিব। আপুনি কণ্টিনিউ কৰি থাকিব লাগিব, আপুনি কণ্টিনিউ কৰি থাকিব লাগিব, আপুনি যায়ে থাকিব লাগিব, আপুনি আগুৱাই যায়ে থাকিব লাগিব। আৰু তেতিয়া নিশ্চয় সেই জুবিন দাক আপুনি লগ পোৱাৰ দৰে আপুনি সেই আপোনাৰ উদ্দেশ্য সফল কৰিব পাৰিব। আৰু যেতিয়া সেই উদ্দেশ্য সফল হ'ব, কিন্তু আপুনি যেতিয়া ঘূৰি আহিব, যেতিয়া আপুনি সেই উদ্দেশ্যটো আপোনাৰ পূৰণ হ'ল, আপোনাৰ লক্ষ্য সফল হ'ল, আপুনি জুবিন দাক লগ ধৰি কিনে যেতিয়া ঘূৰি আহিব,
তেতিয়া কিন্তু আপুনি সেই বেয়া ৰাস্তাটোৱেদি নাহে। তেতিয়া আপুনি সেই বেয়া ৰাস্তাটোৱেদি নাহে। আপুনি গম পাইছে, যাওঁতে গম পালে যে এইটো বেয়া ৰাস্তা আছিল, মই এইটো বেয়া ৰাস্তা আছিল, ইফালে সেই বেয়া ৰাস্তাটো আহোঁতে আপুনি ঘূৰি আহোঁতে আপুনি সেই বেয়া ৰাস্তাটোৱে নাহে। আপুনি তাৰ আশে পাশে চাব, কাষৰ ফালে চাব যে কিবা ভাল ৰাস্তা আছে নেকি, বেলেগ ৰাস্তাইদি যাব পৰা আৰু ৰাস্তা আছে নেকি বেলেগ। আপুনি উভতি আহোঁতে, যেতিয়া আপুনি কুঞ্জৰ ঘৰলৈ উভতি আহিব জুবিন দাক লগ ধৰি, সেই বেয়া ৰাস্তাত যদি নাহে, আপুনি বেলেগ ভাল ৰাস্তা বিচাৰিব। আপুনি দেখিব যে সেইফালেদি ভাল এটা ৰাস্তা আছে, সেইফালে বোকা নাই, এইখিনিতহে বোকা আছে, আপুনি সেই ভাল ৰাস্তাটো যাব। আৰু ইয়াক কয় ছাকচেছ। এনেকৈ ছাকচেছ হ'ব পাৰি। যাওঁতে আপুনি অচিনাকি পথত, আপোনাৰ সপোনটো হৈছে এটা অচিনাকি পথ, আপোনাৰ সপোন বা আপোনাৰ লক্ষ্যটো হৈছে অচিনাকি। আপুনি কেতিয়াও তাৰ চামনা কৰা নাই, আপুনি তাৰ কেতিয়াও সন্মুখীন হোৱা নাই। গতিকে আপুনি সেই মঞ্জিললৈ যাবৰ সময়ত আপোনাৰ ভাল বেয়া দুইটা ৰাস্তা আপুনি পাবই। ক'ৰবাত ভাল বেছিকৈ পাব, ক'ৰবাত বেয়া বেছিকৈ পাব। কিন্তু ঘূৰি আহোঁতে আপোনাৰ ভাল ৰাস্তাটোদি আহিব। যাওঁতে দুইটা পাব, ভাল বেয়া তিতা মিঠা দুইটা পাব। কিন্তু হিম্মত হাৰি দিব নালাগিব, সমস্যা আহিবই। কোনোবাই আপোনাক ৰাস্তাটো ভালো দেখাই দিব পাৰে, কোনোবাই বেয়াও দেখাই দিব পাৰে। কিন্তু আহোঁতেতো আপুনি কাকো নুসুধে ন, বোলে কোনটো ৰাস্তা দি গ'লে ভাল হ'ব। আপুনি সেই সঠিক ৰাস্তাটোৰে আহিব। আপুনি গম পাইছে যে এইটো বেয়া ৰাস্তা আছিল, মই এইটো ৰাস্তাটো অহাটো ভুল আছিল, কিন্তু আপুনি ঘূৰি আহোঁতে ভাল ৰাস্তাটোদিহে আহিব। বন্ধুসকল, কাহিনীটো শুনি নিশ্চয় আপোনালোকৰ ভাল লাগিল। এই কাহিনীটো আপোনালোকক নিশ্চয় অনুপ্ৰাণিত কৰিছে, আৰু কিবা নহওক কিবা এটা আপোনালোকে এই কাহিনীটোৰ পৰা লাভ কৰিছে, মই আশা কৰিছোঁ। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট লগ পাম আপোনালোকক নতুন ভিডিঅ'ত। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম। নমস্কাৰ।